আপোনালোক সকলোকে মই মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আপোনালোক আশা কৰোঁ ভালেই আছে আৰু ময়ো ভালে আছোঁ। বতৰটো যিহেতু ডাৱৰীয়া আৰু সেইকাৰণে মানুহৰ মনবিলাকো ডাৱৰীয়াই হৈ থাকে। আৰু এয়া ঘৰতে আমি ডাংবটি লগাইছোঁ, কেইডালমান ছিঙি নিও মানে ভাজিব পৰা হৈ আছে। ইমানটো চাইজতে খাবলৈ ভাল, বেছি বুঢ়া হ'লেও খাবলৈ ভাল নহয়। গোটেই বননি হৈ আছে, জোক লাগিব বুলিও ভয় লাগে। আমি মা আৰু মইহে আছোঁ, দুজনী মানুহৰ কাৰণে এইকেইডালে হৈ যাব আলু এটা দি ভাজিলে মানে। আৰু ঘৰৰ যিহেতু ডাংবটি খাবলৈ ভাল হয়, বজাৰৰ পৰা কিনি অনা সাৰ দিয়াবিলাকতকৈ। বহুত দিনৰ পৰা যিহেতু বতৰটো বেয়া আৰু আমাৰ বাৰাণ্ডাখনৰ ষ্টেপকেইটা আৰু বাৰাণ্ডাখনৰ অৱস্থাত দেখিছে নহয় কেনেকুৱা হৈ আছে। তাতে সেই বালিবোৰ ইয়ালৈ আহি আছে ষ্টেপলৈ। প্ৰথমতে মই এইখিনি চাফা কৰি লওঁ আৰু তাৰপিছত আপোনালোকৰ লগত কথা পাতি আছোঁ। এই পদুম ফুলৰ টাবটো ইয়াত থৈছিলোঁ মই, টাবটো ইয়াত দি ওপৰত পানী দি থৈছিলোঁ। এতিয়া যিহেতু এইখিনি বাঢ়িছেগৈ, প্ৰথমতে 3 খিলামান পাত আছিলে, এতিয়া বহুত বাঢ়িলে পাতকেইখিলা। সেইকাৰণে যিহেতু ইয়াত নুজুৰিব, শিপাকেইডাল ঠেকাঠেকি হ'ব, সেইকাৰণে মানে ইয়াত দি দিম। এইটো টাবতে মানে ডাইৰেক্ট মাটিতে দি দিম আৰু মানে ডাইৰেক্ট ডাঙৰ টাবটোতে দি পেলাই নি তাতে ওপৰত পানী দি দিম। তেতিয়া মানে অলপ উশাহ পাব, নহ'লে ঠেকাঠেকি হৈছে যে সেইকাৰণে। কটাৰীতে দি লাহেকৈ উঘালিব লাগিব যাতে গুৰিটো কাট খাই নাযায়। গুৰিটো কাট খাই গ'লে আকৌ গছজোপা মৰি থাকিব। এইটো চাওক, এটা গুটিৰ পৰাই তিনিটা 4টা পাত ওলাইছেগৈ। ইমানখিনি পানী থাকিলে হ'ব, কাৰণ বৰষুণ এইকেইদিন দিয়া আছে। বৰষুণত এনেও পানীবোৰ হ'বই। পাতকেইটা ধুনীয়াকৈ ওপৰলৈ মুখ কৰাই থৈ দিলে হৈ গ'ল আৰু। এইকেইটাই পাত আছিলে। তো পাতটো কিবা মেকুৰীয়ে কামুৰিলে যেন পাইছোঁ, মানে মেকুৰীকেইটাই আমাৰ ইয়াৰ পানীখিনি খাই থাকেগৈ আহি পেলাই। এই পানীখিনি যে এতিয়া ঘোদা হৈ আছে, কিন্তু পিছত অলপ পাছতে নিৰ্জনী হৈ যাব পানীখিনি, মানে মাটি পানীখিনি তললৈ গুচি যাব না। ঘৰটো ধুনীয়াকৈ চাফা কৰি হৈ গ'ল, মানে গোটেই ঘৰটো চাফা কৰিছোঁ। বাহনি মাৰি আকৌ ৱাইপাৰডালেদি পানীটো টানিছোঁ, টানি পেলাই আকৌ শুকান কাপোৰ এখনে মচিছোঁ। মানে পানীটো ৰৈ গ'লে কোনোবা ধপকৈ পৰি যাব পাৰে ন, কোনো নপৰিলেও ময়ে পৰিম মানে। আৰু এতিয়া ভাত কেইটামান বনাই লওঁ, মানে 12টা মানে বাজিব হ'লেই। আৰু ঘৰত মাও নাই, মানে মা নামঘৰলৈ এতিয়া অলপ আগত ওলাই গৈছে। আৰু ঘৰত মই অকলেহে আছোঁ। পটককৈ কিবা এটা হোৱাকৈ পটককৈ বনাই খাই লওঁ, মানে 5 মিনিটত হোৱা দিছে। আপোনালোককো মই দেখাম বাৰু কি বনালোঁ। কিন্তু তাৰ আগতে এটা হট নিউজ আছে, আৰু সেই হট নিউজটো মই আপোনালোকক কৈ নাথাকোঁ, দেখাই দিম ৰ'ব। যি হট নিউজটো হৈছে এইটো, মানে আমাৰ মিনি এজনীয়ে পোৱালি দিলে, 3টা দিছে পোৱালিকেইটা। ইমান কিউট। এইটো অকমানি মেকুৰীজনী ক'লৈ গ'ল? এইজনী তাকে মই ৰেডি কৰি ল'লোঁ। ইয়াত দিছোঁ কণী আমলেট বনাই পেলাই, তাতে ডাংবটিকেইডাল অথনি যে ছিঙিছিলোঁ দেখাইছিলোঁ, এইকেইডাল তাতে দি দিলোঁ। বেছিকৈ মানে সিজোৱা নাই, নে অলপহে মানে। আৰু তাতে পিঁয়াজ এটাও দি দিছোঁ। আৰু লগতে এয়া বিলাহী মই সৰু এনেকুৱা মানে এটা বিলাহী 4 টুকুৰামান কৰি পেলাই ফ্ৰাই কৰি লৈছোঁ। আৰু এয়া হৈছে প্ৰসাদকেইটা মানে কি হয়, মই বিলাহী ভজা তেল আছিলে যে তাতে তেলতে দি ল'লোঁ। আৰু ইয়াতে আচাৰ 1 চামুচ দি দিছোঁ।
খাবলৈ কেনেকুৱা হয় নাজানো, কাৰণ মই আগতে খোৱাও নাই এনেকৈ। খাই চাম, যদি ভাল লাগে তেতিয়া চবকে বনাই খুৱাম এনেকৈও। দেখিবলৈ থালিখন কালাৰফুল নিচিনা লাগিছে, কিন্তু কেনেকুৱা হয় নাজানো খাবলৈ। ঠিক আছে, মই এতিয়া তেতিয়াহ'লে খাই লওঁ, তাৰপিছত আকৌ মই আপোনালোকৰ লগত কথা পাতি আছোঁ। এই তামোল গছজোপা যে দেখিছে, এই গছজোপাতে এটা বাঁহ আছে। বাঁহটো হৈছে ধনেশ পক্ষীৰ বাঁহ, মানে আমাৰ ঘৰৰ ফ্ৰণ্টৰ মানুহ ঘৰতে আছে সেইজোপা তামোল গছ। আপোনালোকক যে মই দেখালোঁ ধনেশ পক্ষী বাঁহটোতো দেখুৱাৰ কাৰণটো হৈছে মানে অলপ দিন আগতে আমাৰ ঘৰতে মানে সেই পিছফালে গছ এজোপা আছে, কিবা ডিমৰু গছ নে কিবা এটা বুলি কয়। সেই গছজোপাতে 5টামান ধনেশ পক্ষী একেলগে পৰি আছিলে, মানে যোনটো হৰ্ণবিল বুলি কোৱা হয়। আৰু মই কিবা এটা চিঞৰি আছে মানে, আৰু আগে পিছে শুনাও নাই সেই মাতটো। তাৰপিছতে মই পিছফালে গৈ চালোগে, চাই দেখিলোঁ 5টামান এনেকুৱা পৰি আছে। তাৰপিছতে মই এইটো কি বোলো, এনেকৈ ভয় খাই গ'লগৈ। মানে ঠোঁটটো ইমান ডাঙৰ ডাঙৰ নহয় মানে সিহঁতৰ, মানে ঠোঁটটোতে সিহঁতৰ বেছি জোৰটো আছে। মই মানে গুগলত চাৰ্চ কৰি চোৱা মতে সিহঁতি সেই ঠোঁটটোৰে বোলে একদম ইটা এটুকুৰা মানে ধুনীয়াকৈ দাঙি দিব পাৰে বোলে। আৰু তেতিয়াহ'লে চাওক সিহঁতৰ ঠোঁটটোত কিমান জোৰ আছে। আৰু চাই মই ফটোও মাৰি থৈছিলোঁ আৰু ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু মানুহ দেখিলে ভয় খাই যায় যে, সেইকাৰণে মানে মই আঁতৰি গুচি আহিলোঁ লাহেকৈ তাৰ পৰা। সিহঁতি আছে থাকক তেনেকৈ বুলিয়ে মানে মই গুচি আহিলোঁ। তাৰপিছতে এতিয়াও সেই চৰাইকেইটা আছেই আমাৰ, আৰু মানে সেই গছজোপাত তামোল গছজোপাতে তেনেকৈ বাঁহ বান্ধি আছে। আৰু এইফালেও ডাঙৰ গছ এজোপা আছে, আম গছ নেকি, সেইজোপাতো তেনেকৈ আছে মানে বাঁহ বান্ধি। তাৰপিছতে মানে কি হয়, এতিয়া কালি নে পৰহি দিনাখনি মই এটা নিউজত পালোঁ, মানে ধনেশ পক্ষীটো মানে নাগালেণ্ডৰ কিবা ওখা নে কিবা জেগা এডোখৰত মানে বৰ বেয়াকৈ মানে মাৰিছে মানুহবিলাকে, ইমান টৰ্চাৰ কৰিছে। মানে ভিডিঅ'টো যে চালে মানে আপোনালোকৰো চকু পানী ওলাই যাব। মানে যোনটো বস্তুক লগো হিচাপে লৈ নাগালেণ্ডত হৰ্ণবিল ফেষ্টিভেল পতা হয়, সেই বস্তুটোকে আকৌ নাগালেণ্ডত মাৰিছে মানুহে। মানে বৰ আচৰিত ঘটনা। মানে এইবিলাক কৰিব নাপায়, এইবিলাক এণ্ডেঞ্জাৰ্ড স্পেচিছ। এইবিলাকক আমি সংৰক্ষণ কৰিব লাগে। কাজিৰঙা গ'লে মানে আপোনালোকে সেই হৰ্ণবিলৰ কেইটামান প্ৰজাতি থাকে, স্পেচিছ আছে, সেই স্পেচিছকেইটা দেখিবলৈ পোৱা যায়। মানে মই দেখিছোঁ কিবা মানে, কিন্তু ফটো মাৰিবলৈ ইমান সম্ভৱ নহয় যে, সেইকাৰণে মাৰিব পৰা নাযায়। কেতিয়াবা চৰাইবিলাক বহুত দূৰত থাকে আৰু মোবাইল কেমেৰাৰে ইমান ফ'কাছ কৰিব নোৱাৰি ইমান দূৰলৈকে। ভিডিঅ'টোৰ ক্লিপ এটা আছে, আপোনালোকে চাই লওক প্ৰথমতে। আৰু এইবিলাক লুপ্তপ্ৰায় চৰাই চিৰিকটিক আমি সংৰক্ষণ কৰিব লাগে, নাকি আমি কাটি মাৰি অকল খোৱাৰ চেষ্টা কৰিব লাগে। আৰু কি হয়, আমিবিলাকে দেখিবলৈ পোৱা নাই এইবিলাক চৰাই চিৰিকটি ভালকৈ। মইতো সেইদিনা দেখিবলৈ পালোঁৱে, কিন্তু বহুত মানুহ আছে এতিয়াও দেখিবলৈ নাই পোৱা এইটো চৰাই চিৰিকটি। আনকি মোৰ মা দেউতাহঁতে দেখিবলৈ পোৱা নাই। সেইদিনা দেউতা আমাৰ ঘৰলৈ আহিছিলে, তাত চৰাইটো বহি আছে আৰু দেউতাই কৈছে এইটো কিনো। মই কৈছোঁ এইটো ধনেশ পক্ষী হয়। আৰু তেতিয়াহ'লে ভাবি চাওকচোন, দেউতাহঁতৰ এজ এতিয়া 60 এজৰ হ'লগৈ আৰু দেউতা মানে তেওঁৱে দেখিবলৈ পোৱা নাই। মানে তেতিয়াহ'লে এইটো মানে কিতাপতহে মানে এটা ছবি থাকে, দেখি পাওঁ হৰ্ণবিল বুলি। তেতিয়াহ'লে আৰু এইবিলাক পক্ষী আমি সেইকাৰণে সংৰক্ষণ কৰিব লাগে। আৰু সেয়া আছিলে ক'বলৈ। আৰু বাকীখিনি কি হয়, মানে এনেকুৱাবিলাক আপোনালোকে নেদেখা বস্তুবিলাক, নেদেখা চৰাই চিৰিকটি জীৱ জন্তুবিলাক দেখিলে মানে আপোনালোকক যদি কিবা ক্ষতি কৰিছে বা আপোনালোকৰ কিবা যদি দিগদাৰ হৈছে বা আপোনালোকে যদি ভয় খাইছে দেখি পেলানি, তেতিয়াহ'লে পুলিচক খবৰ দিয়ক, তেওঁলোকে আহি লৈ যাবহি না। আৰু নিজৰ ফালৰ পৰা একো একশ্যন ল'ব নালাগে এইবিলাকৰ ক্ষেত্ৰত। ঠিক আছে, তেতিয়াহ'লে এয়াই আছিলে ক'বলৈ আজি। আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে, যদিহে ভাল পালে এটা লাইক কৰিব, কমেণ্ট কৰিব। আৰু আপোনালোকে বহুতে ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। যদি আপোনালোকে ছাবস্ক্ৰাইব এতিয়াও কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো টিপি অল কৰি দিব, যাতে আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। গতিকে আজিলৈ আহোঁ, বাই বাই।